মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এই ভিডিঅ'টোত আলোচনা কৰিম অষ্টম শ্ৰেণীৰ অসমীয়া বিষয়টোৰ কাৰ্য নং 4 কাৰ্য 4ত কৰিবলৈ দিয়া আছে তলৰ শব্দবোৰৰ প্ৰত্যয় ভাঙি দেখুওৱা প্ৰথমতে আমি প্ৰত্যয় ভাঙি দেখুৱাৰ আগতে শিকিম প্ৰত্যয় কাক বোলে ইতিমধ্যে তোমালোকে প্ৰত্যয় কাক বোলে পাই আহিছা যদিও মই পুনৰ তোমালোকক প্ৰত্যয় কাক বোলে এবাৰ ক'বলৈ ওলাইছো তোমালোকে মনোযোগ দি শুনি যাবা প্ৰত্যয় কাক বোলে প্ৰকৃতি বা মূলৰ লগত বিভিন্ন অৰ্থত যিবোৰ বৰ্ণ বা বৰ্ণ সমষ্টি যোগ হৈ নতুন নতুন শব্দ বা পদৰ সৃষ্টি হয় তাকেই প্ৰত্যয় বুলি কোৱা হয় উদাহৰণ স্বৰূপে ধাননি ধাননি শব্দটোৰ মূল শব্দ হৈছে ধান প্ৰত্যয় ইয়াতে যোগ কৰা হৈছে অনি প্ৰত্যয় অৰ্থাৎ ধান যোগ অনি ধাননি মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি কাৰ্য 4ত দিয়া প্ৰত্যয়ৰ লগত জড়িত থকা প্ৰশ্নটো চাওঁচোন আহা 4 নং কাৰ্যৰ প্ৰথম শব্দটো দিয়া আছে প্ৰাণী প্ৰাণীৰ মূল শব্দ প্ৰাণ আৰু ইয়াতে যোগ হৈছে ই প্ৰত্যয় অৰ্থাৎ দীৰ্ঘই প্ৰত্যয় তাৰ পিছৰ শব্দটো হৈছে বহুৰূপী মূল শব্দ বহু প্ৰত্যয় ৰূপী তাৰ পিছৰ শব্দটো হৈছে সহপাঠী মূল শব্দটো হৈছে সহ আৰু প্ৰত্যয় হৈছে পাঠী তাৰ পিছৰ শব্দটো হৈছে মৰমী মৰমী শব্দটোৰ মূল শব্দ হৈছে মৰম প্ৰত্যয় হৈছে ই প্ৰত্যয় তাৰ পিছৰ শব্দটো হৈছে উদাসী মূল শব্দ হৈছে উদাস আৰু প্ৰত্যয় হৈছে ই প্ৰত্যয় তাৰ পিছৰ শব্দটো হৈছে মানি মূল শব্দ মান প্ৰত্যয় ই প্ৰত্যয় তাৰ পিছৰটো হৈছে সমভাগী মূল শব্দ সম প্ৰত্যয় ভাগী তাৰ পিছৰ শব্দটো হৈছে আকাশী মূল শব্দ আকাশ আৰু ইয়াতে যোগ হৈ আছে ই প্ৰত্যয় তাৰ পিছৰ শব্দটো হৈছে দৰদী মূল শব্দ দৰদ প্ৰত্যয় যোগ হৈছে ইয়াতে ই প্ৰত্যয় তাৰ পিছৰ শব্দটো হৈছে বিদায়ী মূল শব্দ বিদায় আৰু ইয়াতে প্ৰত্যয় যোগ হৈ আছে ই প্ৰত্যয় তাৰ পিছৰ শব্দটো হৈছে সূৰ্যমুখী এই শব্দটোৰ মূল শব্দ হৈছে সূৰ্য আৰু প্ৰত্যয় ইয়াতে যোগ হৈ আছে মুখী অৰ্থাৎ সূৰ্যৰ ফালে মুখ কৰি থকা তাৰ পিছৰ শব্দটো হৈছে মৃত্যুঞ্জয়ী মূল শব্দ হৈছে মৃত্যুঞ্জয় প্ৰত্যয় হৈছে ই প্ৰত্যয় তাৰ পিছৰ শব্দটো হৈছে নীলাজী মূল শব্দ নীলাজ প্ৰত্যয় ইয়াতে যোগ হৈ আছে ই প্ৰত্যয় তাৰ পিছৰ শব্দটো হৈছে সাহসী মূল শব্দ হৈছে সাহস আৰু ইয়াতে প্ৰত্যয় যোগ হৈ আছে ই প্ৰত্যয় মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এই ভিডিঅ'টো চাই কাৰ্য নং 4 নম্বৰত দিয়া প্ৰশ্ন তলৰ শব্দবোৰৰ প্ৰত্যয় ভাঙি দেখুওৱা উত্তৰসমূহ তোমালোকে তোমালোকৰ নোটবুকত লিখি ল'বা ধন্যবাদ